বন্ধুসকল, এই ভিডিঅ'ত মই লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত সচৰাচৰ সুধি থকা প্ৰশ্নবোৰৰ ওপৰত আলোচনা কৰিব ওলাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম কেতিয়া হয়? উত্তৰ 1864 চনৰ 14 অক্টোবৰত। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম ক'ত হয়? উত্তৰ আহতগুৰিত। তেখেতৰ পিতৃ-মাতৃৰ নাম কি আছিল? তেওঁৰ দেউতাকৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাকৰ নাম আছিল থানেশ্বৰী দেৱী। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথমখন কবিতা পুথিৰ নাম কি? উত্তৰ কদমকলি। কদমকলি হৈছে তেওঁৰ দ্বাৰা ৰচিত প্ৰথমখন কবিতা পুথি, যিখন 1913 চনত ৰচনা কৰা হৈছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? উত্তৰ পদুম কুঁৱৰী। পদুম কুঁৱৰী তেখেতৰ একমাত্ৰ উপন্যাস। অসমীয়া ভাষাৰ চুটিগল্পৰ জনক বুলি কাক কোৱা হয়? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাক চুটিগল্পৰ জনক বুলি কোৱা হয়। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰ মোৰ জীৱন সোঁৱৰণ। মোৰ জীৱন সোঁৱৰণ লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী। লক্ষ্মীনাথ বেজবৰুৱাই লিখি থৈ যোৱা জীৱনী গ্ৰন্থ তিনিখন কি? উত্তৰ ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱনচৰিত, শংকৰদেৱ, মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি হ'ল কদমকলি 1913 চনত ৰচিত, পদুমকলি 1968 চনত ৰচিত। এই দুয়োখন লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত কবিতা পুথি। তেখেতৰ দ্বাৰা ৰচিত সাধুকথাৰ কিতাপসমূহ হৈছে জুনুকা 1913 চনত ৰচিত, ককাদেউতা আৰু নাতি ল'ৰা 1913 চনত ৰচিত, বুঢ়ী আইৰ সাধু। এই তিনিখন হৈছে তেখেতৰ সাধুকথাৰ পুথি। চুটিগল্পসমূহ হৈছে সুৰভি, সাধুকথাৰ কুকি, জোনবিৰি, কেহুকলি। এই চাৰিখন হৈছে তেখেতৰ চুটিগল্প। লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত নাটকসমূহ হ'ল চক্ৰধ্বজ সিংহ, জয়মতী কুঁৱৰী, বেলিমাৰ। ইয়াৰ ভিতৰত ধেমেলীয়া নাটক হ'ল লিটিকাই, পাচনি, নোমল, চিকৰপতি আৰু নিকৰপতি। তেখেতৰ দ্বাৰা ৰচিত হাস্যব্যংগ্য সাহিত্য হ'ল যিবোৰ কৃপাবৰ বৰুৱাৰ ছদ্মনাম লৈ লিখিছিল, সেইবোৰ হ'ল কৃপাবৰ বৰুৱাৰ উভতনি, বৰবৰুৱা বুলনি, কৃপাবৰ বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি, বৰবৰুৱাৰ চিন্তাৰ শিলগুটি, বৰবৰুৱাৰ সাহিত্যিক ৰহস্য, কৃপাবৰ বৰুৱাৰ সামৰণি। এইসমূহ হৈছে হাস্যব্যংগ্য সাহিত্য। তেখেতৰ দ্বাৰা ৰচিত ধৰ্মমূলক লেখা হ'ল তত্ত্বকথা আৰু শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণ ধৰ্মমূলক গ্ৰন্থখন ভাগৱত গীতাৰ আধাৰত লিখা হয়। অসমৰ জাতীয় সংগীতটো কোনে ৰচনা কৰা? উত্তৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই। কিমান চনত লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ সভাপতি হৈছিল? 1924 চনত গুৱাহাটী অধিৱেশনৰ তেখেত অসম সাহিত্য সভাৰ সভাপতি হয়। লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু কেতিয়া হৈছিল? উত্তৰ 1938 চনৰ মাৰ্চ মাহৰ 26 তাৰিখে ডিব্ৰুগড় জিলাত তেখেতৰ মৃত্যু হয়। বন্ধুসকল, আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত কিছু হ'লেও তথ্য আহৰণ কৰিব পাৰিলে।